Realme এইবাৰ হাজু হৈছে ফ্ল্যাগশিপ ফোনক কম্পিটিশন দিবলৈ নমস্কাৰ আইছ মই তিৰাছ আপোনালোকক পুনৰ স্বাগতম টেক অসমলৈ Realme লঞ্চ কৰিছে চাইনাত Realme X2 Pro যাৰ লিক স্পেসিফিকেশন আগতেই দিয়া হৈছিল টেক অসমীয়াৰ ফালৰ পৰা আজি আমি লৈ আহিছো ইয়াৰ কমপ্লিট অন পেপাৰ স্পেক ৰিভিউ এই ফ্ল্যাগশিপ কিলাৰ স্মাৰ্টফোনটোত আপুনি দেখাব এখন 6.5 ইঞ্চৰ ফ্লুইড সুপাৰ এমোলেড ডিসপ্লে যত আছে 90 হাৰ্জৰ ৰিফ্ৰেছ ৰেট ইয়াৰ ৰিজল্যুশন হৈছে ফুল HD+ ইয়াত আছে HDR10+ৰ সাপোৰ্ট লগতে আপুনি দেখাব ইয়াত স্ক্ৰিন টু বডি ৰেশিও 91.7% ইয়াত আছে কোৱাড ক্যামেৰা সেটআপ বেকত যত আপুনি পাইছে Samsung GW1 সেন্সৰ 64 মেগাপিক্সেলৰ প্ৰাইমাৰী সেন্সৰ f1.8 আপাৰচাৰ লগতে আপুনি ইয়াত পাইছে 13 মেগাপিক্সেলৰ টেলিফটো লেন্স f2.5 আপাৰচাৰৰ যত আপুনি দেখাব 20x হাইব্ৰিড জুমৰ সাপোৰ্ট ইয়াত আছে এখন 8 মেগাপিক্সেলৰ আল্ট্ৰা ওয়াইড এংগল লেন্স f2.2 আপাৰচাৰ আৰু এখন আছে 2 মেগাপিক্সেলৰ ডেপথ সেন্সৰ লগতে আপুনি সেলফিত দেখাব Sony IMX 471 সেন্সৰ 16 মেগাপিক্সেলৰ এটা সেলফি কেমেৰা f2.0 আপাৰচাৰ ফ্ল্যাগশিপ লেভেলৰ পাৰফৰম্যান্স দেখাব আপুনি এই স্মাৰ্টফোনটো ইয়াত আছে Qualcomm Snapdragon 850 অক্টা-কোৰ প্ৰচেছৰ যেটো বনোৱা হৈছে 7nm টেকনলজিৰ ওপৰত 2.96 GHz ওপৰত ক্লক এই প্ৰচেছৰটো ইয়াত আছে LPDDR4X RAM-ৰ সাপোৰ্ট যত আপুনি দেখা পাব ভেৰিয়েন্ট হিচাপে ষ্টৰেজ টাইপ অৰ্থাৎ আপুনি পাইছে 64GB ৰ বাবে UFS 2.1 ৰ সাপোৰ্ট লগতে 128GB + 256GB ৰ বাবে আপুনি দেখাব ইয়াত UFS 3.0 ষ্টৰেজ টাইপৰ সাপোৰ্ট ইয়াত আছে 4000 mAh পাৱাৰ বেকআপ লগতে আপুনি দেখাব ইয়াত 50 ওয়াটৰ সুপাৰবুক ফ্ল্যাশ চাৰ্জাৰ সাপোৰ্ট অৰ্থাৎ আপোনাৰ ফোনটো এবাৰ ফুললি চাৰ্জ হ'ব প্ৰায় 1 ঘণ্টাৰ ভিতৰতে সিকিউৰিটি সিস্টেমৰ ক্ষেত্ৰত আপুনি ইয়াত পাইছে ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট সেন্সৰ লগতে আছে ফেস আনলক আৰু OS ৰ ক্ষেত্ৰত আপুনি ইয়াত দেখাব Android 9 পাই লগতে কালাৰ OS 6.1 ৰ সাপোৰ্ট এতিয়া আমি আগবাঢ়িছো এই ফোনটোৰ বুইল্ড এণ্ড ফিজিক্যাল অভাৰভিউ বুইল্ডত আপুনি দেখাব এই ফোনটোত গ্লাছ বেক যত আছে Gorilla Glass 5 ৰ প্ৰটেকচন ফ্ৰন্ট এণ্ড বেক দুয়ো পিনে ইয়াত আছে এলুমিনিয়াম ফ্ৰেম লগতে আপুনি দেখাব 200 গ্ৰামৰ ওজনৰ এই স্মাৰ্টফোনটো ফিজিক্যাল অভাৰভিউ ইয়াত আপুনি দেখাব ডুৱেল নেনো সিমৰ সাপোৰ্ট 3.5mm হেডফোন জেক আৰু আছে ইয়াত ডুৱেল স্পিকাৰ Dolby Atmos সাপোৰ্টৰ লগতে আপুনি দেখাব এটা সেকেন্ডাৰী মাইক নয়েজ ক্যান্সেলেশনৰ বাবে আৰু আছে এটা প্ৰাইমাৰী মাইক সেন্সৰ ইয়াৰ আছে তিনিটা ষ্টৰেজ ভেৰিয়েন্ট যাৰ প্ৰথমটো হৈছে 6GB + 64GB যাৰ বাবে প্ৰাইস আছে 26000 লগতে আছে 8GB + 128GB ষ্টৰেজ যাৰ বাবে প্ৰাইস আছে 28000 লগতে আছে 12GB + 256GB ষ্টৰেজ যাৰ বাবে প্ৰাইস আছে 32000 আৰু এই প্ৰাইস সেগমেন্ট খিনি ৰখা হৈছে চাইনিজ প্ৰাইস সেগমেন্ট হিচাপেহে আৰু এই ফোনটো লঞ্চ হ'ব ইণ্ডিয়াত ডিসেম্বৰ মাহত যদিহে এই ফোনটো এইখিনি প্ৰাইস ৰেঞ্জতে ইণ্ডিয়াত লঞ্চ হয় ই নিশ্চয় এটা ফ্ল্যাগশিপ কিলাৰ ৰূপে পৰিগণিত হ'ব আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছো মই তিৰাছ আপোনালোকৰ পৰা বিদায় মাগিছো জয়